Hey guys, আমি আজি গৈ আছো আন্টিহঁতৰ ঘৰ ঈদ খাবলৈ ওচৰতে আছে কাৰণে ভাবিলোঁ যে নাইটি পিন্ধি যাওঁ ইমান গেলা ৰাস্তা সেইবাবে নাইটি পিন্ধি আহিলোঁ এয়া আহি গ'লো আন্টিহঁতৰ ঘৰ পালোহি আৰু তাৰপিছত বেটিয়ে লৈ গৈছে তাই মাহীয়েকৰ লগত খেলিবলৈ পুতুম মাহী বুলি মাতে খেলি আছে তাই আৰু ইমান ধুনীয়াকৈ খেলি আছে কি ক'ম মই লাগি গ'লোঁ চানা খোৱাত মই মানে চাহ তাহ নাখাওঁ তো সেইকাৰণে খাই আছোঁ চানা জ্বলা চানা হ'লে মই খুবেই ভাল পাওঁ সেইটো কাৰণে খাই আছোঁ চানা কোনে কোনে মোৰ দৰে চানা খাই খুব ভাল পায় জ্বলা চানাটো চানা খোৱা হ'ল এতিয়া খাইছোঁ তেল পিঠাটো খাই মই খুবেই ভাল পাওঁ পিছে দেই বহি বহি তেল পিঠা আৰু চানা খাই আছোঁ আৰু ইফালে আংকলহেঁত আহিছিলে তেওঁলোকক মানে ভাত দি দিছে আন্টিয়ে মানে মাতিছিলে ৰেহেনা বুলি আন্টি আছে তেওঁ নাই কাৰণে সেইকাৰণে ল'ৰাটোকে আৰু হাজবেণ্ডকে মাতি দিলে আৰু মই এতিয়া এনেকৈ বহি আছোঁ তেওঁলোকে খাই আছে কাৰণে মই সেইকাৰণে বহি আছোঁ আৰু ভোকো লাগি আছে বহুত মোৰ মানে কি ক'ম আপোনালোকৰ মানে পেট পকাই গৈছে আৰু 3টাই বাজিবলৈ হ'ল বহুত ভোক লাগি গৈছে আৰু উপায় নাই আৰু তাৰপিছত মই ভাত পানী খালোঁ ভাত পানী খোৱাৰ পিছত আন্টিহেঁতে আম্মাহেঁতে চবেই এতিয়া তলত বহি পেলাই ভাত খাই আছে ভাত পানী ধুনীয়াকৈ মইতো খাই ল'লোঁ মই আম্মাক ক'লোঁ তুমি খোৱা মই যাওঁ ঘৰলৈ আৰু সি খাই বৈ লৈ পেলাই ওলাই আহিলোঁ বেটীক লৈ বেটী ইমান উৎপৰিছে কি ক'ম আপোনালোকক আৰু বাছ আম্মাহেঁতে খাই আছে আন্টিহেঁতে এতিয়া খাইছে আমিতো খাই ল'লোঁ আমি খোৱা ভিডিঅ'টো কৰিব নহ'ল কাৰণ ফোনটো বেটীৰ ওচৰত আছিলেতো সেইটো কাৰণে এতিয়া যাওঁ ঘৰলৈ ঘৰত গৈ মেলি লৈ অকণমান আৰু আৰাম কৰিম বেটীকো শুৱাই দিম ৰাতিপুৱাই তাই 7টা বজাতে উঠা এতিয়া ঘৰত গৈ বেটীক শুৱাবলৈহে আছে চ' গাইজ আপোনালোকক দেখাইছোঁ আমাৰ ৰাস্তা বৰষুণ দিলে কি অৱস্থা দেখাইছোঁ আপোনালোকক কি এই আগত বহুতেই ভাল হৈছে অকণমান অহা যোৱা কৰিবলৈ পাৰি বাট এতিয়া মানে আগততো একেবাৰে নোৱাৰিছিলোঁ এতিয়া আগতকৈ বহুতেই ভাল হৈছে ৰাস্তাটো আজি ৰ'দ দিয়াত অকণমান ৰাস্তাটো ঠিক হৈ গৈছে বাৰু কি ক'ম আৰু পথাৰৰ জেগাৰ মাটি সেনেকুৱাই হ'ব আৰু উপায়টো নাই আমাৰ ৰাস্তাটো দেখালোঁ কেনেকুৱা কি অৱস্থা হৈছে আৰু বেটীয়ে হামিয়াই আছে শুব এতিয়া কি ক'ম বতৰটো আকৌ বেয়া কৰি আহিছে জানেনে ইমানেই অৱস্থা বেয়া বতৰটো বেয়া কৰিছে অকণমান যে যাওঁ বুলি ক'ৰবাত ওলাই যাবলৈ পৰা নাই এতিয়া আৰু ঘৰত মঙলবাৰে আহিছিলোঁ তাৰপিছৰ পৰা যে ভালকৈ ক'তো ওলাই যাব পৰা নাই এই বতৰ বেয়া কাৰণে চাওঁ আজি যদি ঠিক থাকেতো ওলাই যাম বুলি ভাবিছোঁ আন্টিৰ ঘৰৰ পৰাতো খাই বৈ লৈ আহি গ'লোঁ আম্মাহঁতেতো আছে তাতে পিছত আহিব আৰু এতিয়া খালি ঘৰলৈ গৈছোঁ ঘৰলৈ গৈ পেলাই আৰু চিধা আৰু শুম আৰু চ' গাইজ আপোনালোকে আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই খুবেই ভাল পালে চাই যদি ভাল পালে তো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিব আৰু যদি ফেচবুকত চাই আছে যদি প্ৰথমবাৰ মোৰ প্ৰফাইলত আহিছে তো ফ'ল' লাইক আৰু কমেণ্ট নকৰাকৈ নাপাৰিব দেই তো আজিলৈ বাই বাই এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ